জয় হিন্দ বন্ধু আৰু বান্ধৱীসকল, কি খবৰ আপোনালোক সকলোৱে নিশ্চয় ভাল আছে আৰু আগন্তুক ভাল থাকিবা। আজি আহিলোঁ আপোনালোকৰ মাজত। আপোনালোকে কি কৰি আছে? নিশ্চয় ভাল আছে আৰু প্ৰিপাৰেশ্যন চলাই আছে। আমালোকে প্ৰিপাৰেশ্যন চলাই আছোঁ। এতিয়া যোৱা অসম পুলিচত ইণ্টাৰভিউ দিলোঁ, এতিয়াও ৰিজাল্ট অহা নাই। ৰিজাল্ট আহি যাব সোনকালে। আৰু ADRE দিলোঁ। ADRE মই শুনিছোঁ 3.0 আহি আছে। 35,000 ভেকেঞ্চি আহিছে আসাম পুলিচ, AFPF, আসাম প্ৰটেকশ্যন ফ'ৰ্চ আৰু ADRE সকলো মানে DME DHS সকলো মিলাই আহি আছে 35,000 ভেকেঞ্চি। আপোনালোকে ৰেডি হৈ যাওক মুঠতে আৰু প্ৰিপাৰেশ্যন চলাই যাওক। প্ৰিপাৰেশ্যন চলাই আছোঁ আমালোকে সকলোৱে, মোৰ টিমে সকলোৱে চলাই আছে। আৰু এতিয়া কি ক'ম আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল লাগিব। আৰু আজি কি ক'ম আৰু কোৱাটো একো নাই। প্ৰিপাৰেশ্যন চলাই যাওক, মুঠতে প্ৰিপাৰেশ্যন চলাই যাওক। ছাকচেছ হ'ব লাগিব। ছাকচেছ মুঠতে ছাকচেছ লাগে। আৰু বহুত দিনৰ পৰা দেখা নাই, টাইম মিলা নাই, ভিডিঅ'ত আহিব পৰা নাই। আহিম বাৰু, এতিয়া ৰেগুলাৰ কণ্টিনিউ ভিডিঅ' বনাম। আৰু SSC GD আপোনালোকে নিশ্চয় গম পায় যে ষ্টাফ চিলেকশ্যন কমিশ্যন, যিটো SSC GD কয়, জেনেৰেল ডিউটি ষ্টাফ চিলেকশ্যন কমিশ্যন জেনেৰেল ডিউটি SSC GD, এইটো আহি আছে। আৰু এপ্লাই ৰিচেণ্টলি ফৰেষ্ট AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ যিটো হয়, এইটো আহি আছে। আপোনালোক ৰেডি হৈ যাওক। মুঠতে য়ং জেনেৰেশ্যন যিটো আছে, এইটো সকলোৱে ৰেডি হৈ যাওক। আৰু যোনে 18 বছৰ হোৱা নাছিলে অসম পুলিচত যেতিয়া এপ্লাই কৰিছিলে, মোৰ এইটো টিমৰ মানুহ এজন আছিলে, তেওঁ এপ্লাই কৰা নাছিলে, যে তাৰ বয়সটো হোৱা নাই। এতিয়া তেওঁ দিব। মোৰ টিমৰ মই সকলোৱে দিছোঁ। মই পাছ কৰিছোঁ আসাম পুলিচত, 49.8 পাইছোঁ। তেওঁ আমাৰ হাছাইন আহমেদ, তেওঁ পাইছে 49.5। আমালোকে এতিয়া ৰিটাৰ্ণৰ কাৰণে সদায় প্ৰিপাৰেশ্যন চলাই আছোঁ। আৰু আগন্তুক যিটো আহিব সেইটো দিম। ছাকচেছ যেতিয়া নহ'ব পাৰে তেতিয়া মই কেতিয়াও নাথামিম, চলাই যাম। আৰু আপোনালোকে মুঠতে মোৰ লগত থাকক। হাইলাকান্দি ফিজিকেল একাডেমি ছাবস্ক্ৰাইব কৰিব আৰু লগত থাকিব। আৰু আপোনাৰ যদি একো ভুল হ'ল হয়, আপোনালোকে বন্ধু বুলি ক্ষমা কৰি দিব। ধন্যবাদ। জয় হিন্দ।